नमस्कार आशा करो अपना सकलो भाले आछे। मोर एटा नतुन भिडिओले आपनालोকক स्वागतम जनाइछु। आरो আজি হয় गणेश पूजा। मोर फाলৰ পৰা সকলোকে हेपी गणेश पूजा। আৰু প্ৰথমতে বনাম মদকটো বনাই লম, তাৰপিছত পূজা দিম। আজি মই বনাম মদক। এইটো হয় গাখীৰ লৈছো আৰু এভৰিডে গাখীৰ লৈছো। গাখীৰটো 1 কাপ লম আৰু এইটো বইল গাখীৰ হয় 1 কাপ আছে। আৰু এইটো কাপটো মই জোখৰ কাৰণে লৈছো। এতিয়া প্ৰথমতে 1 কাপ গাখীৰ দিম ইয়াত। তাছত এইটো হয় উতলাই থোৱা ঠাণ্ডা গাখীৰ হয়, বইল কৰা ঠাণ্ডা গাখীৰ হয়। আৰু এইটো হয় গাই ঘিউ। আৰু এইফালে মই সসপেন পাতি থৈছো। এইটো এই ফ্ৰাইং পেনটো গৰম হৈ গ'ল। প্ৰথমতে 1 চামুচ গাই ঘিউ দিম, তাৰপিছত এই লিকুইড গাখীৰটো দিম। এতিয়া গেছটো কমাই থৈছো। এতিয়া পাউডাৰ গাখীৰটো মই দি দিম। প্ৰথমতে অকণমান দিম, মিলাই লম। গেছটো কমাই থৈছো মই আৰু এইখিনি দি দিম গোটেইখিনি। এইটো গুটি গুটি হৈ যায়, ধুনীয়াকৈ এনেকৈ মিক্স কৰিব লাগিব। এইটো উতলি আছে। গেছটো মই অকণমান বঢ়াই দিছোঁ, আকৌ কমাই দিম। তো পাউডাৰটো নাই, ইলাইচিয়ে দিব লাগিব। এনেকুৱা হ'ব লাগিব আৰু অকণমান শুকাব লাগিব, তেতিয়া মানে বনিব। আৰু এইটো বহুত সহজতে বনি যায় আৰু খাবলৈ বহুত টেষ্টি হয়। চেনি দিব নালাগে কাৰণ পাউডাৰ গাখীৰটোতো মিঠাই থাকে। এইটো এভৰিডে গাখীৰটো হয়। গোন্ধটো বহুত ধুনীয়া আহিছে। মই ইলাইচিটো ৰেডি কৰি লওঁ। এইটো ইলাইচিটো দিবলৈ অকণমান দেৰি হ'ল আৰু এতিয়া মোৰ এইটো হৈয়ে গৈছে। মেৱাটো নমাই দিম। এইটো ধুনীয়াকৈ হৈ গ'ল। মই এইটো নমাই দিম, ঠাণ্ডা হ'ব দিম। এইটো হৈ গ'ল, উলিয়াই দিলোঁ প্লেটত। অকণমান ঠাণ্ডা হ'ব দিম। এইটো ঠাণ্ডা হৈ গ'ল, বেছি ঠাণ্ডা হ'ব দিব নালাগে, অকণমান ঠাণ্ডা হ'লে হৈ যায়। এইটো ধুনীয়াকৈ মিক্স কৰি দিলোঁ। অকণমান গাই ঘিউ লগাই লওঁ হাতত। এইটো অনাটো নহ'ল, ষ্টেণ্ডটো লুকাই থাকে ন। এইটো প্ৰথমবাৰ বনাইছোঁ মই। ৰেডি 9টা হৈছে। এতিয়া মই পূজাঘৰ ঠিক কৰি থৈ ল'ম। এইটো হয় আমাৰ পূজাঘৰ। আজি ইয়াতে গণেশ পূজা পাতিম। এনেকুৱা সৰুকৈ পাতিম, বেছি ডাঙৰকৈ নহয়। আৰু মই গোটেইখিনি চফা কৰি থৈছোঁ। ইফালে বস্তুখিনি ৰেডি আছে, ইফালে ফুল আনি থৈছোঁ, মালা আৰু প্ৰসাদটো ভিতৰত আছে। মই প্ৰথমতে গোটেইখিনি ৰেডি কৰি লওঁ। এইটো মই বনোৱা মদক আৰু পেৰা আছে আৰু প্ৰসাদ আছে। এইখিনি এতিয়া হৈ গ'ল মোৰ পূজা দিয়া। আৰু মোৰ পূজা দিয়া হৈ গ'ল এতিয়া। আৰু মদকটো মই বেছি নাই বনোৱা, প্ৰথমবাৰ ট্ৰাই বনাইছোঁ আৰু সেইকাৰণে বেছি নাই বনোৱা। আৰু ভালেই হৈছে, খাবলৈও ভাল হৈছে। আৰু মোৰ বনোৱা হৈ গ'ল, পূজা দিয়া হৈ গ'ল। আৰু এতিয়া মই কিবা খানা বনাই ল'ম। দিনৰ খানা আমি খোৱা নাই, ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। আজি এতিয়া বনাব লাগিব আৰু খানাটো খাই লওঁ। আৰু অকণমান আমি আজি বাহিৰতো যাম, গণেশ পূজা চাবলৈ যাম। দৰ্শন কৰি লওঁ।
बाबू जो